Hey, restaurant Nafis blog. তো গাইস আজি এটা মানে নতুন ভিডিও খেলে মই মানে এর আগত মানে ভিডিওটা মানে করছিল কিন্তু ভিডিওটো মানে ডিলিট হৈ গ'ল যাৰ কাৰণে মানে আপলোড দিব মানে নোৱাৰিলো বাৰু যি কি নহওক এটা নতুন ভিডিও মানে আৰম্ভ কৰিছোঁ আজি তো আজি আপোনালোকৰ 28 তাৰিখ কালি 29 তাৰিখ সানডে আছে আজি আমাৰ স্যাটাৰডে তো এতিয়া আজিৰ দিনটো মানে কি কৰোঁ আপোনালোকক সকলোখিনি দেখাম আৰু কালি আমি গৈ আছোঁ মামাছে ঘৰত মানে মামাছেৰ ঘৰত কিয় মানে এটা মানে প্ৰগ্ৰেম আছে ডাঙৰ প্ৰগ্ৰেম বহুত মানুহ যাব বহুত গাড়ী যাব আপোনালোকক বাৰু দেখাম মানে কালি মানে কি প্ৰগ্ৰেম আছে হয়তো চাওঁ মানে আমি মানে এতিয়া মানে আমাৰ মানে নতুন ঘৰ যি বনাই আছে তাকে যাম তো আপোনালোকক বাৰু দেখাম যে আমাৰ মানে কেনেকুৱা ধৰণৰ মানে ঘৰ বনাই আছে কেনেকৈ বনাই আছে সকলোখিনি দেখাম আজি এই ভিডিঅ'টোত আৰু অহাকালি আমি মামাছে যোৱাৰ মানে ভিডিঅ' বনাম বঢ়িয়াকৈ আৰু মামাছেত 2 দিন বা 3 দিন থাকিম তো আপোনালোকক মামাছেৰো মানে হোমটোত দিম মানে ক'ত কি আছে আৰু মানে সকলোখিনি দেখাম আপোনালোক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো দোস্ত এতিয়া আমি মানে যাব মানে ওলাইছোঁ বহুত দেৰি হ'ল অলপমান সোনকালে যাব লাগিছে এতিয়া মানে আন্ধাৰে হ'ব হ'ল আৰু 20 মিনিটমান পিছত আন্ধাৰে হৈ যাব অলপমান সোনকালে যাব বুলি মানে আপোনালোকক দেখা পালোঁ এতিয়া চাওঁ কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ দেখাব নোৱাৰিলেও আপোনালোকক পিছত ভিডিঅ'ত দেখাম আৰু আমি মানে আহি পালোঁ আমাৰ মানে ঘৰ এইটো আমাৰ পাপাছৰ ঘৰ আৰু সৌটো আমাৰ ঘৰ এইটো মানে সেউজীয়া পৰিৱেশ আৰু ইয়াতে মানে বহুত হেৰি দেখা যায় মানে পানী দেখা যায় আৰু মানে বেয়া এতিয়া হ'ব চব মানে হালধীয়া হৈছে বহুত ভাল লাগে আৰু এতিয়া সেউজীয়া হৈ আছে তো এইটো কথা এইটো এটা ভিউ ইয়াৰ পৰাই আৰু এই ৰাস্তাটো মানে আগতে নাছিল এতিয়া নতুনকৈ মানে বনাইছে এইটো বনাব পাৰে এইটো বনাইছে চাব পাৰে তো দোস্ত এইটো আপোনালোকৰ বিল্ডিং আপোনালোকে চাওক মানে এতিয়া মানে বৰ্তমান মানে দুখন ছাইড দিছে মানে তিনিখন দিয়া কথা আছিল কিন্তু মানে পইচাৰ অলপ সেই আৰু তো দুখন ছাইডে দিছে আৰু এইফালে এইটো মানে টেংকি ইয়াত মানে আমি চব পানী যাব আৰু এইখিনিতো আমাৰে মাটি তো ইয়াত মানে পিছত গ'লে যদি পাৰোঁ আৰু মানে পিছত গ'লে মানে বাৰবাৰ মানে মানে নাবৰা হয় কিন্তু মানে এনেই আৰু মাটিখিনি আছে আৰু এইফালে বহুত মানুহ আছে চাব পাৰে আৰু ইয়াতে মানে এখন মানে স্কুল হ'ব আৰু 1-2 বছৰমান পিছত কাম হোৱা নাই আৰম্ভ কিন্তু কাম হ'ব চৰকাৰী স্কুল হ'ব আৰু মিস্ত্ৰীকেইটা মানে এইটো ঘৰত আছে আৰু এইটো ঘৰ মানে আমাৰ এনেই বনাইছে আৰু কোনোবা যদি আলহী চাবা মানে আহে চাহ তাহ দিব ইয়াতে মানে বনাব সেইকাৰণে বনাইছে তো এইখিনি আমাৰ ফাৰ্ষ্ট হেৰিটো চাব পাৰে তো এতিয়া আমি যাম আমাৰ ছেকেণ্ড ফ্ল'ৰত এইফালে আমি যাব লাগিব তো এইটো আমাৰ হেৰি এতিয়া মানে কি বুলি কয় নাজনো কিন্তু এখন আমাৰ প্ৰথম খান আমি মানে তলত ঘৰ নবনাওঁ আমি মানে তলত মানে ঘৰ নবনাওঁ আমি মানে ফাৰ্ষ্ট হেৰিত কি বুলি ভাই কয় মই নাজানো কিন্তু ফাৰ্ষ্ট ফ্ল'ৰ বুলি কয় নেকি গম পাই নাজানো আমি মানে ইয়াতে মানে ঘৰ বনাম ইয়াকে মানে ইটা দি মানে চিন দি দিছি মানে কেনেকৈ মানে কি হ'ব তো চিন মানে দি গেছি হিন্দীত আৰু ওপৰত আৰু এখন চাট আছে সেইখন 2 নম্বৰ চাট তো 2 নম্বৰ চাটখন আগবাৰ যাওঁ এইখন আমাৰ 2 নম্বৰ চাট ইয়াতে এবাৰ পিছত গ'লে বনাম ভৱিষ্যতে যদি আল্লাই দিয়ে কিন্তু বৰ্তমান তাতে বনাম আৰু তলমকে মানে পেছলৈ বনাব নেকেনে মানে কি তলত মানে পাছলৈ মানে বনাম মানে তলখিনিত আৰু বনাইকেনে মানে ভাড়া দিম ইয়াতে মানে ভাড়া বহুত চলে যিহেতু মানে আমাৰ ইয়াৰ পৰা আদাবাৰী মুকালমুৱা নিচে মানে ওচৰত তো ইয়াতে বেংক আছে বহুত ডাঙৰ ডাঙৰ দোকান আছে তো মানুহ কাম কৰিবলৈ আহে তো ভাড়াত থাকে যে আৰু দহটা আপোনালোকক বাৰু মানে লাহে মানে ভালকৈ আমি ডিটেইলছত মই কৈ থাকিম বা ভালকৈ হেৰি কৰি থাকিম এতিয়া বাৰু মানে এনেই অলপমান দেখাই দিছোঁ পিছত গ'লে আৰু মানে ভালকৈ দেখাই দিম আল্লাহ উল্লি যাতে মানে ভালকৈ হ'লে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ধুনীয়াকৈ হৈ যায় সম্পূৰ্ণকৈ ভালকৈ হ'লে ভালকৈ তো লাহে যি মানে কাম কৰি থাকিব মিস্ত্ৰী মানে আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে তো দোস্ত এনেকুৱা মানে মিস্ত্ৰী মানে সেইটো তো এনেকুৱা মানে চিন দি আছে আৰু এনেকৈ মানে ক'ত কি হ'ব এটা মানে আইডিয়া পায় মানে এনেকৈ দিলে আৰু মানে বহুতখিনি মানে সকাহ হয় সেইটোৱেই কথা আমাৰ মন্ত্ৰী আহিছে কিবা মানে আপোনালোকে চান পাব পাৰে মানে অলপ কোনোবাই বোলে মন্ত্ৰী আহিছে কি প্ৰকাশ দাস নেকি চাব পাৰে আপোনালোকৰ গাড়ী এয়া আৰু সেমকে মিটিং বহিছে সাৰ হৈ আছে আৰু এতিয়া আমি আহিছোঁ মানে আইদাপাৰাত আপোনালোকৰ মুখখন দেখিছেনে ফাৰ্ষ্ট টাইম কৰিম মানে এতিয়া আমি আহিছোঁ মানে আইদাপাৰাত অলপমান ফল মূল নিবা যিটো মানে কালি মামাছেক যাম আপোনালোকে মানে গম পাইছে তো তাৰ কাৰণে মানে আজি মানে নিঠা কাৰণ কালি যিটো মানে সোনকালে যাব লাগিব তো সেইকাৰণে আৰু এমক দি আৰু হয় নহয় আমি মানে মেলপাৰ্টি যাম মানে হাজৰি যাব পাৰিম আৰু মানে মেলপাৰ্টি যাব পাৰিম মেলপাৰ্টি গ'লে মানে ওচৰ হৈ যায় তো আমি মানে ওচৰত দি যাম
আৰু এইটো মানে আমাৰ আদ্যাপাৰা চক, ইয়াতে বহুত দোকান পায়। ইয়াৰ দৰ্জা খিৰিকীৰ মানে ঘৰৰ যি বস্তু লাগে আৰু আপোনালোকক দৰ্জা বেচিং। আৰু এইটো আমাৰ চক আৰু মানে আদ্যাপাৰাৰ ইয়াৰ ফল মূল চব পায়, গেৰেজ চেলুন টেলুন হোটেল। তো প্ৰকাশ দাস প্ৰকাশ দাস নাগ মানে কলিতা তাত মিটিং কৰি আছে। আপোনালোকে মানে পতাকাখন দেখিছেনে? তাত মানে মিটিং কৰি আছে। ঘৰ আহি পালোঁ। তো আজিৰ পৰা যিহেতু IPL ষ্টাৰ্ট হ'ব আৰু আপোনালোকে মানে IPLত মানে কোনটো টিমক মানে ছাপোৰ্ট কৰে আপোনালোকে মানে কমেণ্ট জনাব। মইতো মাহিক মানে CSK ছাপোৰ্ট কৰোঁ। তো সোমবাৰে আছে CSK RR খেলা গুৱাহাটীত। তো এয়া মই মানে টিভিতে চাওঁ, যিটো মানে স্মাৰ্ট টিভি HD এয়া মানে টিভিতে চাওঁ আমি হটষ্টাৰত। কৈ অহা নাই দেখোন নাই। তো খেলা আৰম্ভ হৈছে নেকি? 7:30 বাৰা গম পাই কি জানি, আমাৰ ভালকৈ নাজানো। কৈয়ে তো ইয়াতে বহুত এপ আছে, জানেই আৰু চব এইটো স্মাৰ্ট টিভি HDত এইগিলা থাকবই নে নহয়? খেলাখন আগৰ আৰু আপোনালোকে হেৰিত মানে ৰিচাৰ্জ ভৰাই মানে চাব পাৰে, কিন্তু আমি মানে ৰিচাৰ্জ মানে ভৰাই নাই 2 বছৰ হ'ল আজি। মানে মোবাইল পৰা মানে যিটো মানে মোবাইলটো মানে 5G আৰু মানে ৰেমটোও ভাল, গতিকে মানে হটস্পট দি কেনে বহুতকেইটা মানে চাব পাৰি। আমি মানে টিভি চাওঁ আৰু মানে 3টা ফোন চাই আমাৰ ঘৰত বঢ়িয়াকৈ মানে চলি যায়। খালি মানে ফোনটো মানে 5G হ'ব লাগিব। যোনটো মানে ভিডিঅ' দিম মানে যোনটো মানে কেমেৰা দিম মই মানে ভিডিঅ' কৰি আছোঁ আমাৰ 5G ফোন, তো বঢ়িয়া আৰু এইবিলাক কি আছে আজি। সোনকালে আহিব লাগে, খেলাখন চাওঁ। মই এতিয়া মানে খেলাখন চাওঁ, আপোনালোকক অলপমান দেৰিকৈ লগ পাইছোঁ। আৰু বেছ মই মানে ক্ৰিকেট মানে বেছি মানে ভাল নাপাওঁ। মই মানে ফুটবল মানে চাইও ভাল পাওঁ, খেলিও ভাল পাওঁ। আৰু মই মানে ফুটবলে খেলা, কিন্তু মই মানে ক্ৰিকেটটো মানে সিমান বেয়াও নাপাওঁ, মানে 50% মানে ভাল পাওঁ। তো সেইকাৰণে মানে চাইছোঁ আৰু। কিন্তু মই মানে ফুটবলটো য'তে নহওক কিয় মই চামেই, আৰু মই চাব যিমান পাৰোঁ মানে চাওঁ আৰু মই নিজেও মানে ইয়াতে খেলা ঘৰত। এতিয়া মই বহি লৈছোঁ বঢ়িয়াকৈ। এতিয়া মই চাহ বনাব দিছি, তো চাহ তাহ বনাই বঢ়িয়াকৈ খাম। আৰু মোৰ এইটো মানে মেইনলি আপোনালোকক বেক কেমেৰা কৰি দেখিছোঁ ৰ'ব। তো বঢ়িয়াকৈ চাহ তাহ বনাই এনেকৈ বহিম আৰু খাম, মজা লাগিব। জুবিন দা ভাল পাওঁ, তো সেইটো কাৰণে এটা মানে মোৰ ইমান কি বোলে এটা মুকুট এজেজি কিম বুলি কৈছোঁ। জয় জুবিন দা। তো গাইছ মই মানে খেলা মানে চাব আৰম্ভ কৰিছিলোঁ। এয়া মাই দি গ'ল তৰমুজ। মানে ৰমজান মাহ মানে যাব পৰাই এই ফাৰ্ষ্ট খালোঁ মানে। আৰু আমাৰ মানে ৰমজান মাহ মানে খোৱা হয় বেছি, বাকী সিমান মানে খাওঁ নাযায়। তো আজিৰ কাৰণে খালোঁ আৰু তেল দি চাই। তো মানে সোনকালে মানে আজি মানে ভাত নহয়, খিচাৰি ব্ৰইলাৰ আৰু পিঁয়াজ আনি আছে। তো আজি মানে এই খাইছোঁ এটা নৰ্মেল খানা। তো এতিয়া খাই লৈ কেনে সোনকালে পেকাই দিয়া, পুৱা সোনকালে উঠিব লাগিব। তো এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ, বাই বাই। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।